নমস্কাৰ ভিউৱাৰসকল, জনপ্ৰিয় দুবৰি ধাৰাবাহিকখনৰ আজি খণ্ডটো চাবলৈ খুবেই ভাল লগা হ'ব। কিয়নো ভিউৱাৰসকল, যোৱাটোখনত দেখিবলৈ পাইছিলে দুবৰি দেউতাক খঙত মামীয়েকক জেতি কয় আৰু দেউতাকে নয়নাক মাৰি পেলাবলৈ লয় আৰু বহুত খঙত বাপেক থাকে আৰু নয়নাই বহুত ভয় খায় আৰু দুবৰিয়ে দেউতাকক বুজাই শান্ত হ'বলৈ কয়। আনফালে পুলিচ অফিচাৰজনে সোধপোছ কৰিবৰ বাবে এজন ল'ৰা মাতি আনি সোধপোছ কৰে। আনফালে দুবৰি মাক বহুত দুখত থাকে আৰু দুবৰিয়ে দেউতাকক ভাত খোৱাৰ কথা কওঁতে নাখাওঁ বুলি কয় আৰু দুবৰিয়ে দেউতাকক সকলোবোৰ কথা বুজাই কয়। আনফালে ৰিয়াই মাকক পাৰ্থৰ কথা কয় আৰু মাকৰ লগত পাৰ্থই কথা পাতি থকা দেখা যায়। আনফালে ৰিয়াই বান্ধৱীৰ লগত ফুৰিবলৈ যায় আৰু পাৰ্থক লগ কৰিবৰ কাৰণে ফোন কৰি থাকে। আনফালে পুলিচ অফিচাৰজন দুবৰি ঘৰলৈ আহে আৰু দুবৰিৰ লগত বহুত কথা পাতে। ভিউৱাৰসকল, আজি খণ্ডটোত দেখিবলৈ পাব নয়নাক পুলিচ অফিচাৰজনৰ লগত কথা পতাই আৰু পুলিচজনক দেখি নয়নাই ভয় খায়। আনফালে পাৰ্থক ৰিয়াই লগ কৰিব আৰু দুবৰিয়ে কথাবোৰ ভাবি থাকিব। ভিউৱাৰসকল, আজি খণ্ডটো চাবলৈ খুবেই ভাল লগা হ'ব। কোনে কোনে দুবৰি ধাৰাবাহিকখনৰ আজি খণ্ডটো চাবলৈ অপেক্ষা কৰি আছে তলত কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।